বিগত বছৰৰ দৰে এই বছৰো ঐতিহাসিক আহতগুৰি চাৰিআলিত আঞ্চলিক লৰা ৰাস মহোৎসৱ উদযাপন কৰিবলৈ মঞ্চস্থ কৰিছে লৰা ৰাস মহোৎসৱ সমিতি। অহা ২৫ নৱেম্বৰ তাৰিখে বাণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আগবাঢ়িছে লৰা ৰাস। আহতগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰ আৰু কীৰ্তন ঘৰ আৰু নাটঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব এই লৰা ৰাস। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কেলিগোপাল নাট প্ৰদৰ্শন কৰিব। আহতগুৰি লৰা ৰাস মহোৎসৱ সমিতি বিষয়ববীয়া জানিবলৈ দিয়া তথ্য অনুসৰি এই প্ৰতিযোগিতামূলক লৰা ৰাসখনত ৫টাকৈ আকৰ্ষণীয় পুৰস্কাৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে। সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজক আহতগুৰি আঞ্চলিক লৰা ৰাস সমিতিৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে আমি গতানুগতিকভাৱে অনুষ্ঠিত কৰি অহাৰ দৰে এইবাৰো আহতগুৰি আঞ্চলিক লৰা ৰাস খনি আগন্তুক ২৫ নৱেম্বৰ তাৰিখে বৰ উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব। প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই ৰাসখনি এইবাৰ আমি কম্পিটিশ্যন হিচাপে পাতিছোঁ। আমাৰ তাতে ৫টাকৈ পুৰস্কাৰ আছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে আৰু আমি প্ৰচাৰো কৰিছোঁ বহুত কিবাকিনিৰ জৰিয়তে। গতিকে আমি যিখন ৰাস অনুষ্ঠিত কৰিছোঁ এইখন ৰাসলৈ ইতিমধ্যে অসমৰ দূৰ দূৰণিৰ আমি বহুত যুৱকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকেও আমাৰ এই ৰাসত আহি অংশগ্ৰহণ কৰিবলৈ বুলি তেওঁলোকে সকলোৱে আমাক জনাইছে। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ যাতে ২৫ নৱেম্বৰ তাৰিখে সকলোৱে আহি আমাৰ ৰাসখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়। পুৰস্কাৰসমূহ কেনেধৰণৰ থাকিব? পুৰস্কাৰ আমি ৫টা পুৰস্কাৰ ৰাখিছোঁ। আমাৰ প্ৰথম কপি ৪,০০০ টকা পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ ৩,০০০, তৃতীয় পুৰস্কাৰ ২,০০০, চতুৰ্থ পুৰস্কাৰ ১,০০০ আৰু পঞ্চম পুৰস্কাৰ ৭০০। কৃষ্ণৰ ৰূপত অভিনয় কোনে কৰিব? কৃষ্ণৰ ওপৰত অভিনয় কৰিব আমাৰ আহতগুৰি অঞ্চলৰে যুৱক, তেওঁৰ নাম পাপু দাস। তেওঁ কৃষ্ণৰ ওপৰত অভিনয় কৰিব। কংসচোৰৰ ৰূপত কোনে অভিনয় কৰিব? কংসচোৰত অভিনয় কৰিব আমাৰ আহতগুৰি অঞ্চলৰে ল'ৰা বিনোদ দাস। ৰাধাৰ ৰূপত কোনে অভিনয় কৰিব? ৰাধাৰ ৰূপত যিগৰাকী যুৱকে নাচিব তেখেত ইতিমধ্যে কেইবাবাৰো ভাইৰেল হৈছে। দিগন্ত দাস বুলি কয় তেওঁৰ ঘৰ, কাকিত ঘৰ, তেওঁ নাচিব ৰাধাৰ ৰূপ লৈছে। ইয়াৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি তুংগত চলি আছে। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত চলি আছে। আমি ২৪ নম্বৰৰ ভিতৰত গোটেইখিনি আমি সম্পূৰ্ণ কৰি দিম। আমাৰ আহতগুৰি আঞ্চলিক লৰা ৰাসত প্ৰত্যেক বছৰে ১২০ৰ ওপৰত প্ৰতিযোগী হয়। এইবাৰ আমি প্ৰায় ১৫০ৰ ওপৰত হ'ব। গতিকে আমি আয়োজন তেনেধৰণে কৰিছোঁ। আমি কেলিগোপাল নাটখনে উদ্বোধন কৰিবলৈ মুখ্য অতিথি হিচাপে ইতিমধ্যে আমি প্ৰতি বছৰে আমাৰ যিখন ৰাস হয় ৰাস উদ্বোধনৰ কাৰণে আমি আমাৰ আহতগুৰি অঞ্চলৰে বয়োজ্যেষ্ঠ নাগৰিকক আমি আমন্ত্ৰণ কৰোঁ আমাৰ ৰাসখন উদ্বোধন কৰিবৰ কাৰণে। কিন্তু এতিয়ালৈকে আমি সেইটো ফাইনেল কৰা নাই, কাৰ দ্বাৰা কৰিম সেইটো আমি এতিয়ালৈকে কৰা নাই। আমি পৰৱৰ্তী সময়ত জনাব পাৰিম। অসম চৰকাৰৰ মন্ত্ৰী তথা আহতগুৰিৰ সুযোগ্য সন্তান মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দাদাক ইতিমধ্যে আমাৰ ৰাসখন ২০০৫ চনৰ পৰাই অনুষ্ঠিত কৰি আহিছোঁ আজিলৈকে আৰু আমাৰ ৰাসখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোতকৈ বেছি সহায় সহযোগিতা আগবঢ়োৱা ব্যক্তিজনে হৈছে আমাৰ অসম কেবিনেটৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ। তেখেতে প্ৰত্যেক বছৰে আমাৰ ৰাসখনৰ ক্ষেত্ৰত তেওঁ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও তেখেতে আমাক এনেকুৱাকৈ সহায় কৰে যাৰ ফলত আমাৰ ৰাসখন আমাৰ ভালকৈ হৈ উঠে। আৰু এইবাৰো দাদাই আমাক আশ্বাস দিছে যে আমাৰ ৰাসৰ ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াম বুলি আশ্বাস দিছে। কিন্তু তেখেতৰ অত্যন্ত ব্যস্ততাৰ কাৰণে হয়তো তেখেতে উপস্থিত থাকিব নোৱাৰিব, কিন্তু তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াবলৈ সম্পূৰ্ণ আশ্বাস দিছে।